যোৱাকালি যিটো ঘটনা ঘটিলে দৰং জিলাৰ পদুমপুখুৰী হাইস্কুল বিদ্যালয়ৰ মানে শ্ৰেণীকোঠাৰ অৱস্থিত শ্ৰেণীকোঠা চলি থকাৰ সময়তে শিক্ষক শিক্ষয়িত্ৰী তাত আছিলে। তাত যিটো মৰ্মান্তিক ঘটনা হ'লে যিজন ছাত্ৰ আমাৰ পৰিয়াল তেখেতৰ বন্ধু সহযোগী বন্ধু ক্লাছ 10ৰ চাৰিজন বন্ধু এজনে গুৰুতৰভাৱে আঘাত কৰি তেখেতক মৃত্যুমুখলৈ ঠেলি দিয়ে আৰু তেখেতৰ যিহেতুকে মৃত্যুবৰণ কৰাৰ পিছত আমি তেখেতৰ উচিত এটা ন্যায় বিচাৰি আমি তেখেতসকলক আৰক্ষী প্ৰশাসন তথা আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈকে আমি এই আহ্বান কৰিব বিচাৰিছোঁ তেখেতসকলৰ পৰিয়ালক যাতে ভাল সুব্যৱস্থাৰে উচিত তদন্ত কৰি দৃষ্টিমূলক শাস্তি ব্যৱস্থা কৰি দিয়ে আৰু তেখেতৰ পৰিয়ালটোৱে লগতে আমি ৰাইজে সকলো সুশৃংখলভাৱে এই ন্যায়টো পাম বুলি আশা কৰি আজি আমাক পুনৰ গুৱাহাটী মেডিকেল কলেজলৈকে পষ্টমৰ্টেম PM কৰিবৰ কাৰণে আমাৰ ইয়ালৈকে পঠিয়াইছে। আজি সেই যুৱককেইজনৰ নাম জানে? মূল অভিযুক্ত যুৱককেইজনৰ নাম আমি গম নাপাওঁ। আমি তাৰ লগত নাথাকোঁ যিহেতুকে আমি অকণমান দূৰত থাকোঁ। তেওঁলোকৰ মাজত কিবা আগতীয়া কাজিয়া পেচাল আগতে দুদিন আগৰ পৰা লাগি আছিলে কিবা কিবি কৈ আছিলে। দুদিনমান আগৰ পৰা তেখেতসকলক কিবা তৰ্কাতৰ্কি হৈ আছিলে, দম দিছিলে বোলে, এনেকৈ মাকে জনাইছে। বিদ্যালয়ৰ প্ৰধান শিক্ষকে এতিয়া আহে, কিন্তু অলপ শিক্ষকসকলৰ মাজতো অলপ গাফিলতি আছে। তেখেতসকলে বিদ্যালয়ত সময়মতে উপস্থিত নাথাকিবও পাৰে। বহুত সংখ্যক শিক্ষক যোৱাকালি বিদ্যালয়ত উপস্থিত নাছিল। হাস্যটো তেওঁলোকে এইটো এটা গাপ দিবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকে এটা কৈছে কি মিৰ্গী বেমাৰ হোৱা বুলি প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে বিৰুদ্ধ মন্তব্য প্ৰদান কৰিছে। এইটোক লৈ আমি সন্তুষ্টি নহয়, যিহেতুকে আমি ঘৰৰ পৰিয়াল, আমি গম পাওঁ তাৰ কোনো ধৰণৰ এই বেমাৰ কোনোদিন আমি দেখা নাই, লক্ষণ বা আগে পিছে আমি পোৱা নাই। কিন্তু এইটো বিৰূপ মন্তব্য কৰিছে, তেওঁলোকে গাপ দিবৰ কাৰণে চেষ্টা কৰিছিলে আচলতে।